হোৱাটছআপৰ স্ক্ৰীনখন কেনেকৈ লাইট আৰু ডাৰ্ক কৰিব পাৰি, মানে ক'লা আৰু বগা কৰিব পাৰি। বহু মানুহে এপ ডাউনলোড কৰে, কিন্তু আজি আমি দেখুৱাম কোনো ধৰণৰ এপ ডাউনলোড নকৰাকৈ কেনেকৈ আমি হোৱাটছআপৰ স্ক্ৰীনখন লাইট আৰু ডাৰ্ক কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই হোৱাটছআপটো অ'পেন কৰি ল'লোঁ। আপোনালোকেও নিজৰ নিজৰ হোৱাটছআপটো অ'পেন কৰক আৰু মোক ফ'ল' কৰক। মই হোৱাটছআপটো অ'পেন কৰি ল'লোঁ। এয়া মই হোৱাটছআপটো অ'পেন কৰি ল'লোঁ। অলপ সময় লৈছে, নেটটো অলপ শ্ল' আছে। এয়া অ'পেন হৈ গ'ল। তাৰপিছত ওপৰত থকা তিনিটা ডটৰ ওপৰত ক্লিক কৰিব। ঠিক আছে, ওপৰত থকা তিনিটা ডটৰ ওপৰত ক্লিক কৰিলোঁ মই। আপোনালোকেও ছেম টু ছেম ফ'ল' কৰোঁ। তাৰপিছত ছেটিংছত যাব, তলত একেবাৰে শেষত ছেটিংছত গ'লোঁ। ঠিক আছে, ছেটিংছত যোৱাৰ পিছত চাৰ্টত গ'লোঁ। ঠিক আছে, চাৰ্টত ক্লিক কৰিব। মই চাই ল'লোঁ অপশ্যন, তাৰপিছত চাৰ্টত ক্লিক কৰিলোঁ। ঠিক আছে, মই চাৰ্টত ক্লিক কৰিলোঁ আৰু একেবাৰে প্ৰথমৰ যিটো অপশ্যন আছে তাত ক্লিক কৰিম। ঠিক আছে, বাকী ছেটিংছ একো নালাগিব, চব ঠিকে আছে। ইয়াতে দেখা পাইছে লাইট আৰু ডাৰ্ক, মই ডাৰ্ক কৰি অ'কে কৰি দিলোঁ। আপোনালোকে দি দিব। ঠিক আছে, এয়া হৈ গ'ল, ডাৰ্ক কালাৰ হৈ গ'ল, ব্লেক হৈ গ'ল। তো চিম্পুল, এইটো কোনো ধৰণৰ এপ ডাউনলোড নকৰাকৈ আমি এনেকৈ লাইট আৰু ডাৰ্ক কৰিব পাৰোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।